নলবাৰীৰ ডকাইতি হত্যাকাণ্ডৰ দুই মাষ্টাৰ মাইণ্ডক জেললৈ প্ৰেৰণ। দুজন ব্যক্তি আছে ফচাইছে পলাতক হৈ আছে। কি নাম? তোমালোক জড়িত নাছিলা? 15 আগষ্টৰ নিশা নলবাৰী মহখুলিত সংঘটিত ভয়াৱহ ডকাইতি আৰু হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ভাস্কৰ জ্যোতি ডেকা আৰু মৃন্ময় বেজবৰুৱাক আজি আৰক্ষীয়ে নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে। নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মনৰ গৃহত সংঘটিত ডকাইতি আৰু হত্যাকাণ্ডত জড়িত নিজ বাহজানীৰ মৃন্ময় বেজবৰুৱাৰ পেয়সীক কালি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰিছে। 6 ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে আটক কৰিছিল ঘটনাৰ দুই মাষ্টাৰ মাইণ্ড ভাস্কৰ জ্যোতি ডেকা, মৃন্ময় বেজবৰুৱা আৰু মৃন্ময় বেজবৰুৱাৰ পেয়সীক। বেলখৰ থানাত ৰুজু হোৱা 83/25 নম্বৰ গোচৰ আৰু ভাৰতীয় ন্যায় সংহিতা আইনৰ 309/6/103(1) ধাৰাত ঘটনাৰ মাষ্টাৰ মাইণ্ড ভাস্কৰ জ্যোতি ডেকা আৰু মৃন্ময় বেজবৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতে গুৱাহাটীৰ জুৰোডৰ পৰা আটক কৰিছিল মৃন্ময় বেজবৰুৱাৰ পেয়সীক। ডকাইতি আৰু হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড মৃন্ময় বেজবৰুৱাই নিহত প্ৰমোদ বৰ্মনৰ পত্নী মীৰা বৰ্মনৰ মোবাইল ফোনটো গুৱাহাটীত থকা তেওঁৰ পেয়সীক অৰ্পণ কৰিছিল। এই ভয়াৱহ ঘটনা সন্দৰ্ভত অৱশেষত গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হ'ল মৃন্ময়ৰ পেয়সী। ইফালে 29 আগষ্টৰ নিশা মহখুলি গাঁৱত সংঘটিত ভয়াৱহ ঘটনাটোৰ দুই মাষ্টাৰ মাইণ্ড ভাস্কৰ জ্যোতি ডেকা আৰু মৃন্ময় বেজবৰুৱাক 6 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰাৰ পিছত 7 ছেপ্টেম্বৰত আদালতত হাজিৰ কৰোৱাত আদালতে 3 দিনৰ আৰক্ষীৰ জিম্মাত দিছিল। আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱা দুই অভিযুক্তক পুনৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। দুজন ব্যক্তি আছে ফচাইছে পলাতক হৈ আছে। কি নাম? তোমালোক জড়িত নাছিলা? কিমানজন আছিলে?